পাঠ কৰিবলৈ লৈছোঁ মৃদুস্মিতা নাথৰ এটি কবিতা, মামৰে ধৰা সমাজ। আই, অ' আই, মোক নানিবি তোৰ চেনেহী কোলালৈ। 10 মাহ 10 দিন তোৰ গৰ্ভত কষ্টেৰে ৰাখিব নালাগে মোক। মোৰ আগমনত তই উভতিব নালাগে তোৰ এৰি অহা ঘৰখনলৈ। আই, তই পিতাইকো কবি পিতৃত্বৰ গৌৰৱ এৰিবলৈ। সন্তানৰ দেহ মূৰত আশাৰ হাত বুলোৱাৰ হেঁপাহ এৰিব কবি আই। আই, তোক এনে কথা কিয় কৈছোঁ জান? আজিৰ সমাজখনত যে তয়ে সুৰক্ষিত নহয়। মোক এই দৈত্য দানৱৰ পৃথিৱীলৈ আনি প্ৰতি পদে পদে আশংকাত থাকিব নালাগে দে। তই জাননে আই, আজিৰ সমাজখনৰ কোনোবাখিনিত যে ভাই ককাই খুৰা পেহা কোনোৱে চিনি নাপায়, নাজানে কোনহতে সম্বন্ধ বজাই ৰাখিব। আৰু নাৰীয়ে নাৰীক কৰা অত্যাচাৰ, কা-পুৰুষে কৰা ধৰ্ষণ। মোৰ ভয় লাগে আই, আজি যেনে সমাজৰ মানৱতাত মামৰে ধৰিলে। তই জাননে আই, মোৰ ভয় হয়, বহুত ভয় হয়। বলাৎকাৰ, লুণ্ঠন, হত্যা, উফ আৰু কত যে কি। তাতকৈ মোক এই পৃথিৱীখনলৈ নানিবি আই। মই এই পৃথিৱীখনত আহি কলংকিত হ'ব নিবিচাৰোঁ আই।